Hello guys, welcome back to another new video friends. Lockdown চলি আছে আৰু সকলো মানুহ ঘৰতে আছে আপোনালোকে হয়তো ষ্টুডেন্ট বা হাউসৱাইফ সকলোৱে ঘৰৰ পৰা কিবা কাম কৰি আৰ্ন কৰিব বিচাৰে অনলাইন কিবা কাম কৰি তো গাইজ আজি ভিডিওটো আপোনালোকৰ কাৰণে লৈ আহিছো কিছু মানে এই লকডাউনৰ সময়তো পইচা ইনকাম কৰাৰ কাৰণে জিটি কিবা কিবি এপ ডাউনলোড কৰি হয়তো তাৰ পৰা কিবা বোনাস পাইছে 10 টকা 20 টকা তাৰ কাৰণে কৰি আছে কিন্তু গাইজ আজি যেটো প্ল্যাটফৰ্ম আপোনালোকৰ কাৰণে অনলাইন আৰ্নিংৰ কাৰণে লৈ আহিছো এইটো প্ল্যাটফৰ্মত আপোনালোকে যিমান মন যে আপোনালোকে নিজৰ মতে আৰ্ন কৰিব পাৰিব যিমানখিনি কাম কৰিব আপোনালোকে হিমানখিনি আৰ্ন কৰিব পাৰিব তো গাইজ প্ল্যাটফৰ্মটো হৈছে মিশো হয়তো আপোনালোকে বহুতে এই প্ল্যাটফৰ্মটোৰ নাম শুনিছে আৰু যিসকলে নাই শুনা তেওঁলোকক কৈ দিছো যে এইটো হৈছে এটা ই-কমাৰ্স প্ল্যাটফৰ্ম হয় আপোনালোকে অনলাইন যেনেকৈ Amazon বা Flipkartৰ পৰা বস্তু অৰ্ডাৰ কৰে তেনেকুৱা ধৰণৰ মিশোটো সকলো ধৰণৰ বস্তু পাই যাব ফেশনৰ প্ৰডাক্ট হওক বা বিউটি প্ৰডাক্ট হওক গুটেখিনি আপোনালোকে ইয়াত পাই যাব তো গাইজ ইয়াত আপোনালোকৰ গুটেখিনি প্ৰডাক্ট হোলসেল ৰেটত अवेलेबल থাকে যেটো প্ৰডাক্ট আপোনালোকে Amazonত 300 টকা বা 400 টকাত পায় হেতু ইয়াত 250 টকাত পাই যায় তো এনেকুৱা ধৰণৰ প্ৰডাক্টসমূহ আপোনালোকে কাৰোবাক শেয়াৰ কৰি তেওঁলোকৰ ওচৰত বিক্ৰী কৰিব লাগে আৰু নিজে আপোনালোকে প্ৰফিট মাৰ্জিনটো এড কৰিব লাগে আপুনি কিমান প্ৰফিট ৰাখিব বিচাৰে তাৰ পৰা তো গাইজ এটো এটা বহুত ভাল প্ল্যাটফৰ্ম হয় আপোনালোকে নিজে মাহেকত 20 পৰা 25000 টকাকে ইনকাম কৰিব পাৰে তো গাইজ আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব কমপ্লিট প্ৰসেস আপোনালোকে কেনেকে ইয়াত একাউন্ট খুলিব লাগিব প্লাস আপোনালোকে শেয়াৰ কৰি কেনেকে আপোনালোকে প্ৰডাক্টটো বিক্ৰী কৰিব লাগিব গুটেখিনি কমপ্লিট প্ৰসেস দেখুৱাই দিম তো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব তো বলক গাইজ এতিয়া আমি ভিডিওটো আৰম্ভ কৰো তো গাইজ ইয়াত মই আহি গলো মোবাইল স্ক্ৰিনৰ ওপৰত ইয়াত আপোনালোকে দেখিব পাইছে মিশো বুলি এপটো আছে তো প্ৰথমতে আপোনালোকে প্লে ষ্টৰৰ পৰা এইটো মিশোটো ডাউনলোড কৰি ল'ব মোৰ ডাউনলোড আছে তাৰ পিছত ইয়াৰ পৰা ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত গাইজ আপোনালোকক ফাৰ্স্ট টাইম আপোনালোকৰ মোবাইলত যেটো নাম্বাৰ আছে হেতু নাম্বাৰ দি হুদিব কন্টিনিউ কৰিব বিচাৰে নে তাত কন্টিনিউ ক্লিক কৰি দিব মই এবাৰ ক্লিক কৰিলো সেই কাৰণে মোক আকৌ শো নাই কৰা তো আপোনালোকে হেতু প্ৰসেস স্টেপ কৰাৰ পাছত আপোনালোকক ডাইৰেক্ট এইটো ইন্টাৰফেস দেখাব তাৰ পাছত গাইজ ইয়াত আপোনালোকে চাব ইয়াত একাউন্ট বুলি অপচন এটা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত ইয়াত আপোনালোকে ওপৰত ক্লিক কৰিব তাৰ পাছত ইয়াত চাব প্ৰফাইলত আপোনালোকৰ এডিট প্ৰফাইল বুলি অপচন এটা পাব ইয়াত আপোনালোকে ক্লিক কৰি ল'ব গাইজ ইয়াত আপোনালোকে সৰ্বপ্ৰথমতে ফুল নেম বুলি যত আছে তাত নিজৰ নামটো এন্টাৰ কৰি দিব তাৰ পাছত ইমেইল আইডি ইয়াত নিজৰ ইমেইল আইডিটো এন্টাৰ কৰি ল'ব ইয়াত জেন্ডাৰ সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াত ল্যাঙ্গুৱেজ ইজ স্পোকেন আপোনালোকে কোনটো ভাষাত কথা পাতিব পাৰে ইয়াত আপোনালোকে হিন্দী সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াত অকুপেশন বুলি আছে ইয়াত আপোনালোকে হাউসৱাইফ হলে হাউসৱাইফ সিলেক্ট কৰিব টিচাৰ বিজনেস বা ষ্টুডেন্ট হলে এটো সিলেক্ট কৰিব আৰু যদি আপোনালোকৰ ইয়াত ক্যাটেগৰি নাই তেতিয়া হলে আদাৰ্সত ক্লিক কৰি সিলেক্ট কৰি ল'ব ইয়াত এবাউট মি নিজৰ বিষয়ে কিবা এটা লিখি দিব মাই বিজনেস নেম মানে ইয়াত আপোনালোকে নিজৰ বিজনেসটোৰ কি নাম দিব বিচাৰে হেতু নাম দিব পাৰে ভাল চাই এটা কিবা এটা নাম দি ল'ব কাৰণ আপোনালোকৰ যেতিয়া প্ৰডাক্টটো বিক্ৰী কৰিব তেতিয়া মিশোৰ একো ব্ৰ্যান্ডিং নাথাকে তাৰ ওপৰত পেকেটৰ ওপৰত অকল যেনেকে Amazonৰ পেকেট কিনিলে Amazon বুলি লিখা থাকে ইয়াত আপোনালোকে যেটো নাম দিব তে হেতুৱে নাম যাব ধৰিলক মই ইয়াত যদি দি দিও তালুকদাৰস কালেকশন তেনেহলে পেকেটৰ ওপৰত তালুকদাৰস কালেকশন বুলি মোৰ দোকানৰ নাম দি যাব ইয়াত পিন কোডটো আপোনালোকৰ নিজৰ সিটিৰ পিন কোডটো এন্টাৰ কৰিব ইয়াত সিটিত নিজৰ সিটিৰ নাম লিখি দিব ইয়াত ষ্টেটত সিলেক্ট কৰি ল'ব আসাম নিজৰ ডিটেইলছ খিনি গাইজ ফিল কৰি লোৱাৰ পাছত ইয়াত ওপৰত চাব আদাৰ ইনফো বুলি অপচন এটা আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পাছত ইয়াত মেৰিটেল ষ্টেটাস ইয়াত আপোনালোকে মেৰিড হয় বা সিঙ্গল হয় বা ডাইভোৰ্সড হোৱা হয় তো ইয়াত আপোনালোকে নিজৰ মতে সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াত নাম্বাৰ অফ কিডস যদি আপোনালোকৰ সন্তান আছে তেনেহলে ইয়াত কিমানটা আছে 1 2 অৰ মোৰ দেন 2 যদি দুটাতকৈ বেছি আছে তেনেহলে তলৰটো সিলেক্ট কৰিব আৰু নাই যদি তেতিয়াহলে নানটো সিলেক্ট কৰিব আৰু এডুকেশন ইয়াত আপোনালোকে 12 ষ্টেণ্ডাৰ্ড অৰ বিলো মানে 12 পাস কৰিছে 12ত পঢ়ি আছে বা তাৰ তলত যদি পঢ়িছে বা পঢ়া লিখা নাই তেনেহলে 12 ষ্টেণ্ডাৰ্ড অৰ বিলো এইটো সিলেক্ট কৰিব আদাৰৱাইজ যদি আপোনালোকে বেচেলাৰ্স কৰি আছে তেনেহলে এইটো সিলেক্ট কৰিব আৰু মাষ্টাৰ্স কৰিলে তলৰটো সিলেক্ট কৰিব ইয়াত মান্থলি ইনকাম আপোনালোকে সিলেক্ট কৰি ল'ব মই ইয়াত up to 10000 মানে 10000 ৰ ভিতৰত হেতু সিলেক্ট কৰি লৈছো এই গুটেখিনি সিলেক্ট কৰি লোৱাৰ পাছত ইয়াত আপোনালোকে সেভত ক্লিক কৰি দিব তো গাইজ ইমানখিনি কৰাৰ পাছত আপোনালোকৰ প্ৰফাইলটো ইয়াত ৰেডি হৈ যাব তাৰ পাছত ইয়াত আপোনালোকে কি কৰিব বেক আহিব বেক গাইজ ইয়াত আপোনালোকে অপচন এটা পাব মাই বেংক ডিটেইলছ বুলি ইয়াত আপোনালোকে ক্লিক কৰি দিব গাইজ এইটো আপোনালোকে পুৰা ভালদৰে ফিল আপ কৰিব কাৰণ আপোনালোকে যেটো প্ৰফিট আৰ্ন কৰিব হেতু আপোনালোকক এইটো একাউন্ট নাম্বাৰতে ট্ৰান্সফাৰ কৰি দিয়া হ'ব তো ইয়াত প্ৰথমতে নিজৰ একাউন্ট নাম্বাৰটো এন্টাৰ কৰিব সেকেন্ডলি ইয়াত আকৌ কনফাৰ্ম একাউন্ট নাম্বাৰ ইয়াত আকৌ একাউন্ট নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰি ল'ব একাউন্ট হোল্ডাৰছ নেম ইয়াত আপোনালোকৰ পাছবুকত যেনেকুৱাকে নামটো আছে স্পেলিংটো পুৰা এক্সাক্ট তেনেকুৱাকে বহাই দিব আৰু তাৰ পাছত ইয়াত IFSC কোডটো এন্টাৰ কৰি দিব গুটেইখিনি ডিটেইলছ গাইজ ফিল কৰি লোৱাৰ পাছত ইয়াত আপোনালোকে সাবমিটত ক্লিক কৰি দিব বেংক ভেৰিফিকেশন সাকসেছ বুলি দেখাইছে ইয়াত ওকে কৰি ল'ব
গাইজ এইটো ভেৰিফিকেশ্যন কৰাৰ কাৰণে মিছ'ই আপোনালোকৰ একাউণ্টত এটকা এটা পঠিয়াব। ইয়াত আপোনালোকে চাব পাৰিছে মোৰ একাউণ্টত এতিয়া এটকা এটা আহি গৈছে, বেংকৰ পৰা মেছেজ আহিলে। তো আপোনালোকে এইটো বেংক ডিটেইলছটো ভেৰিফাই কৰাৰ কাৰণে তেওঁলোকে এটকা এটা পঠিয়ায়। ইয়াত আপোনালোকে এডিটত ক্লিক কৰি ভৱিষ্যতে আকৌ বেংক ডিটেইলছটো চেঞ্জো কৰিব পাৰে বিচাৰিলে। তাৰপাছত গোটেইখিনি আমাৰ এতিয়া কমপ্লিট ছেটআপ হৈ গ'ল। এতিয়া ইয়াৰ পৰা বেক আহিব। এতিয়া মেইন আপোনালোকে আৰ্ণ কেনেকৈ কৰিব সেইটো দেখাইছোঁ। ইয়াত আপোনালোকে চাব কেটেগৰিজ বুলি অপশ্যন এটা আছে, ইয়াত আপোনালোকে ক্লিক কৰিলে ইয়াত আপোনালোকে গোটেইখিনি অপশ্যন পাই যাব। আপোনালোকে ইয়াত ৱেষ্টাৰ্ণ ড্ৰেছ হওক, ইণ্ডিয়ান ড্ৰেছ হওক, গোটেইখিনি পাব। বিউটি প্ৰডাক্ট পাব, কিডছৰ কাৰণে পাই যাব, হোম এণ্ড কিচেনৰ কাৰণে পাই যাব। আৰু গাইজ ইয়াত আটাইতকৈ বেষ্ট কথাটো হৈছে যে ইয়াত আপোনালোকে আছামিজ কালচাৰৰ গোটেইখিনি সাজপাৰ পাব, মানে মেখেলা চাদৰ গহনা গোটেইখিনি পাব। ইয়াত আপোনালোকক মই এবাৰ মেখেলা চাদৰ চাৰ্চ কৰি দেখাই দিছোঁ। ইয়াত চাওক গাইজ আপোনালোকে মেখেলা চাদৰ গোটেইখিনি পাব। তো মই এতিয়া এজনক এতিয়া চেণ্ড কৰি দেখাইছোঁ আপোনালোকে কেনেকৈ কৰিব। ইয়াত চাব পাৰে গাইজ যে এই টি শ্বাৰ্টটো ধৰি লওক মোৰ ভাল লাগিছে, এইটোৰ দাম হৈছে 115 টকা, হোলচেল ৰেটত ইয়াত এভেইলেবল আছে। ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত গাইজ আপোনালোকৰ যোনটো টি শ্বাৰ্ট ভাল লাগিছে সেইটো আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰ নাও বুলি যিটো অপশ্যন দেখাইছে ইয়াত শ্বেয়াৰ নাওত ক্লিক কৰি দিব। তো আপোনালোকৰ হোৱাটছআপটো অট'মেটিকেলি খুলি আহি যাব। ইয়াৰ পৰা আপোনালোকে যাক চেণ্ড কৰিব বিচাৰিছে তেওঁক চিলেক্ট কৰি চেণ্ড কৰি দিব। গাইজ ইয়াত মোৰ ফটোসমূহ হৈ গ'ল চেণ্ড। তাৰপাছত আকৌ এবাৰ বেক আহিব। বেক অহাৰ পাছত ফাৰ্ষ্ট টাইম ইমেজেছসমূহ চেণ্ড হ'ব, ছেকেণ্ডলি তাৰপাছত তাৰ ডেছক্ৰিপশ্যনসমূহ চেণ্ড হ'ব ছেকেণ্ড টাইম। ইয়াত আপোনালোকৰ চাব পাৰে চাইজ গোটেইখিনি লিখা আছে, চেষ্ট চাইজ কিমানখিনি হয়, লেংথ চাইজ কিমানখিনি হয়। তেওঁলোকে নিজৰ মতে ইয়াত চাইজটো চাই নিজৰ মতে আপোনাক অৰ্ডাৰ দিব। তো ইয়াত আপোনালোকে কটন টি শ্বাৰ্ট বুলিও লিখা আছে, কিন্তু গাইজ ইয়াত আপোনালোকে মনত ৰাখিব দামটো লিখা নাথাকে। তেওঁক এইটো টি শ্বাৰ্ট ভাল লাগিলে তেওঁ মোক অৰ্ডাৰ দি দিলে যে মোলৈ পঠিয়াই দিয়া, আৰু তেওঁ নিজৰ এড্ৰেছ মোলৈ পঠিয়াই দিব। এতিয়া আমি এইটো অৰ্ডাৰ কেনেকৈ কৰিম সেইটো চাই লওক। ইয়াৰ পৰা আপোনালোকে প্ৰথমে চাইজটো চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াত চাব অপশ্যন আছে বাই নাও বুলি, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আকৌ কণ্টিনিউ বুলি সুধিছে, কণ্টিনিউ কৰি দিলোঁ। ইয়াত আপোনালোকে যদি আপোনালোকক কাষ্টমাৰে যদি ফাৰ্ষ্টতে পে'মেণ্ট কৰি দিছে তেনেহ'লে আপোনালোকে ইয়াত আগতে পে'মেণ্ট কৰিব লাগিব, আৰু যদি আপোনালোকক কেছ অন ডেলিভাৰী ল'ব বিচাৰিছে তেনেহ'লে ইয়াত আপোনালোকে চিলেক্ট কৰি ইয়াত প্ৰচিড কৰিব পাৰে। গাইজ এইটো হৈছে মেইন ষ্টেপ, ইয়াত ভালদৰে চাই ল'ব। ইয়াত চাব আমাৰ টি শ্বাৰ্টটোৰ দাম হৈছে মাত্ৰ 115 টকা। এতিয়া ইয়াত আমাক সুধিছে যে আমি কিমান টকাত তেওঁক চেল কৰিব বিচাৰিছোঁ। তেওঁৰ লগত যিমান টকাত আপোনালোকৰ কথা হয় আপোনালোকে ইয়াত সিমান এণ্টাৰ কৰি দিব। ধৰি লওক মই তেওঁক কৈছিলোঁ যে এইটো টি শ্বাৰ্টৰ দামটো 300 টকা বুলি, তো মই 300 টকা ইয়াত এড কৰি দিলোঁ। তো এতিয়া যেতিয়া প্ৰডাক্টটো মিছ'ই পেক কৰিব, পেক কৰি তেওঁৰ এড্ৰেছত সেইটো চেণ্ড কৰি দিব। চেণ্ড কৰাৰ পাছত মিছ'ই তেওঁৰ পৰা 300 টকা কালেক্ট কৰিব, তাৰ পৰা 115 টকা মিছ'ই ৰাখিব, 185 টকা আমাক দি দিব। সেইটো 185টো আমাৰ প্ৰফিট হয়, সেইটো কিয়নো আমি চেল কৰালোঁ, আৰু কিমান টকা প্ৰফিট ৰাখিম সেইটো আমাৰ নিজৰ ওপৰত কথা। তো সেইকাৰণে মই ইয়াত 300 টকা এড কৰাৰ পাছত 185 মোৰ প্ৰফিট থাকিলে। তাৰপাছত মই ইয়াৰ পৰা প্ৰচিডত আকৌ ক্লিক কৰি দিম। ইয়াত আপোনালোকে চাব তেওঁ যোনে কিনিছে তেওঁৰ এড্ৰেছটো ইয়াত ফিল কৰিব লাগিব, তেওঁৰ নামটো ইয়াত লিখি দিব, তেওঁৰ ফোন নম্বৰটো ইয়াত এণ্টাৰ কৰিব, তেওঁৰ হাউচ নম্বৰ বা বিল্ডিং নেম যদি কিবা আছে তেনেহ'লে ইয়াত এণ্টাৰ কৰি দিব, ষ্ট্ৰীট অৰ কলনি ৰোডৰ কিবা নাম আছে যদি তেনেহ'লে এইটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপাছত ইয়াত তেওঁৰ এৰিয়াৰ পিনক'ডটো ইয়াত এণ্টাৰ কৰিব, ইয়াত চিটিটো এণ্টাৰ কৰি দিব, ইয়াত ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াৰ পৰা লেণ্ডমাৰ্কটো অপশ্যনেল, মানে তেওঁৰ যদি ঘৰৰ ওচৰত কিবা পপুলাৰ জেগা আছে, ধৰি লওক কিবা স্কুল বা কলেজ আছে বা হস্পিটেল কিবা আছে তেনেহ'লে ইয়াত আপোনালোকে সেইটো এণ্টাৰ কৰি দিব পাৰে। তলত ইয়াত আপোনালোকে নিজৰ ডিটেইলছটো ফিল কৰিব লাগিব, ইয়াত আপোনালোকে নিজৰ নামটো এণ্টাৰ কৰি দিব, ছেভ এড্ৰেছ এণ্ড কণ্টিনিউ ইয়াত ক্লিক কৰিব। তো ইয়াত গাইজ গোটেই ডিটেইলছখিনি আহি গৈছে। ইয়াত আপোনালোকে আকৌ এবাৰ চাই ল'ব আপোনালোকৰ মাৰ্জিন কিমানখিনি আছে, আপোনালোকে কিমানত প্ৰডাক্টটো চেল কৰিছে। প্লেচ অৰ্ডাৰ বুলি অপশ্যন ফাইনেল আহিছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো গাইজ ইয়াত চাব পাৰে অৰ্ডাৰ ইজ ছাকচেছফুলি উইথ ID নাম্বাৰ ইয়াত দি দিছে। ইয়াত আপোনালোকৰ মাৰ্জিন আকৌ ইয়াত দেখিব পাৰে, ইয়াত চাব পাৰে। ইয়াৰ আপোনালোকে ট্ৰেক কৰিব পাৰে, মানে ক'লৈকে আহি পাইছে সেইটো আপোনালোকে ট্ৰেক কৰিব পাৰে। তো গাইজ আপোনালোকে এইটো চিন্তা কৰিব নালাগে যে তেওঁৰ পেকেটত 115 টকাকৈ যাবগৈ নেকি। তেওঁৰ পেকেটৰ ওপৰত 300 টকাই লিখা যাব, আৰু 300 টকাই কালেক্ট কৰিব, তাৰ পৰা 115 টকা মিছ'ই ৰাখিব, 185 আপোনাক দিব। তো এনেকুৱা কৰি আপোনালোকে গোটেইখিনি প্ৰডাক্ট চেল কৰিব পাৰে। আৰু বাই চান্স যদি কিবা কাৰণত আপোনাৰ কাষ্টমাৰে অৰ্ডাৰটো কেঞ্চেল কৰিব বিচাৰে তেনেহ'লে ইয়াত আপোনালোকে কেঞ্চেলৰ যিটো অপশ্যন আছে ইয়াত কেঞ্চেলত ক্লিক কৰি ইয়াত গাইজ আপোনালোকে কেঞ্চেল কেলৈ কৰিব বিচাৰিছে সেইটো আপোনালোকে ইয়াৰ পৰা চুজ কৰিব লাগিব। তো মই ইয়াত চুজ কৰি লৈছোঁ ইট ৱাজ টেষ্ট অৰ্ডাৰ বুলি। চুজ কৰাৰ পাছত ইয়াত মই কেঞ্চেল প্ৰডাক্টত ক্লিক কৰি দিছোঁ।
তো গাইজ ইয়াত আপোনালোকে চাব পাৰিছে কেনচেলড বুলি হৈ গৈছে। তো গাইজ একেবাৰে ইজি হয়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু আপোনালোকে নিজে চাব পাৰে, একেবাৰে হোলচেল ৰেটত এভেইলেবল থাকে। আপোনালোকে 200 টকা কওক 300 টকা কওক নিজৰ মতে নিজে প্ৰফিটটো ল'ব পাৰে, কিন্তু এনেকুৱা নকৰিব যে 300 টকাৰ বস্তু এটা 3000 টকাত চেল কৰিছে, তেনেকুৱা নকৰিব। তেনেকুৱা হ'লে আপোনালোকৰ নিজৰে কাষ্টমাৰ বেয়া হৈ যাব। গাইজ এইটো কমপ্লিট প্ৰচেছ আছিলে আপোনালোকে কেনেকৈ নিজে প্ৰফিট আৰ্ণ কৰিব পাৰিব মিছ'ৰ পৰা চেল কৰি। ইয়াত আপোনালোকে মেখেলা চাদৰ হওক বা কিবা গহনা হওক গোটেইখিনি আপোনালোকে ইয়াত চাৰ্চ কৰি নিজৰ মতে কৰিব পাৰে। আপোনালোকে এইটো ফেচবুকতো পষ্টটো দিব পাৰে। আপোনালোকৰ ফটো চাই যদি কাৰোবাৰ ভাল লাগে তেনেহ'লে ক'ব মোক এইটো অৰ্ডাৰ কৰি দিয়ে, আপোনালোকে ইয়াৰ পৰা নিজৰ প্ৰফিটটো এড কৰি অৰ্ডাৰ কৰি দিব। লগতে হোৱাটছআপ ষ্টেটাছত লগাই দিব বেলেগ বেলেগ ধৰণৰ ফটো, তেতিয়া তাৰ পৰা চাই আপোনালোকৰ কাষ্টমাৰে হয়তো ক'ব পাৰে মোক এইটো অৰ্ডাৰ কৰি দিয়ে, তেতিয়া আপোনালোকে অৰ্ডাৰ কৰি দিব পাৰিব। এনেকুৱাকৈ আপোনালোকে নিজে চেল কৰিব। আই হোপ গাইজ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে হ'ব আৰু আপোনালোকে কমপ্লিট প্ৰচেছ গম পালে হ'ব। গাইজ আপোনালোকে প্লিজ এবাৰ হ'লেও ট্ৰাই কৰি চাব, কাৰণ আপোনালোকে যেতিয়ালৈকে ট্ৰাই কৰি নাছে তেতিয়ালৈকে আপোনালোকৰ হাৰ্ড লাগি থাকিব বা অকৱাৰ্ড লাগি থাকিব। তো আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব, কাৰণ এটা প্ৰডাক্ট বিক্ৰী কৰিলে আপোনালোকে 100 ৰুপিজ আপোনালোকৰ নিজৰ মতে প্ৰফিট ৰাখিব পাৰে। ভাবি চাওক, এটা প্ৰডাক্ট বা দুটা প্ৰডাক্ট বিক্ৰী কৰিলে আপোনালোকে নিজৰ এমাহৰ ৰিচাৰ্জো কৰিব পাৰিব। গাইজ আপোনালোকে যি টি এনেকুৱাকে কিবা এপ চেপ ডাউনলোড কৰি তাত একাউণ্ট খুলি 10 টকা 20 টকা বনাছ পোৱাতকে এইটো জেনুইন বস্তুটো আপোনালোকে কৰি চাব পাৰে। আৰু মই মোৰ পৰা বিশ্বাস আছে যে আপোনালোকে এইটো কৰি নিজৰ আৰ্নিংটো নিজে কৰিব পাৰিব। তো গাইজ আপোনালোকে এনেকুৱা ধৰণৰ ফিউচাৰতো যদি আৰ্নিং ৰিলেটেড ভিডিঅ'জ পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে ভিডিঅ'টো চালে লাইক নকৰে কিন্তু প্লিজ লাইক এটা কৰি দিব, তাৰ কাৰণে মই বহুত বেছি মটিভেশ্যন পাওঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ। আকৌ লগ পাম গাইজ এটা নতুন ভিডিঅ'ৰ সৈতে। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।